নমস্কাৰ মই প্ৰশান্ত বৰঠাকুৰ আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল thechangeলৈ স্বাগতম জনাইছোঁ। এজন বিশেষ ব্যক্তিৰ কথাৰে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ। মই সেইজন ব্যক্তিৰ কথা ক'ব বিচাৰিছোঁ যিজন ব্যক্তিক অভিহিত কৰা হয় দালাল ষ্ট্ৰীটৰ বিগ বুল হিচাপে। মই আজি সেইজন ব্যক্তিৰ কথা ক'ব বিচাৰিছোঁ যিজন ব্যক্তিক কোৱা হয় ভাৰতৰ ৱাৰেন বাফেট বুলি। মই ক'ব বিচাৰিছোঁ সেইজন ব্যক্তিৰ কথা যিজন ব্যক্তি আছিল একাধাৰে এজন বিগ বিজনেছ অ'নাৰ, এজন ট্ৰেডাৰ, এজন ইনভেষ্টৰ। ঠিকেই অনুমান কৰিব পাৰিছে। মই ক'ব বিচাৰিছোঁ ৰাকেশ জুনজুনৱালাৰ কথা, যি আজি কিছুদিনৰ আগতে মাত্ৰ 62 বছৰ বয়সত অনলি ইন 62 years তেওঁ আমাৰ মাজৰ পৰা চিৰবিদায় মাগিলে। সেইজন ব্যক্তিয়ে বিভিন্ন সময়ত ইনভেষ্টমেণ্ট আৰু ট্ৰেডিং সম্পৰ্কে বিভিন্ন কাকত আলোচনী আৰু বিভিন্ন বৈদ্যুতিক মাধ্যমৰ সন্মুখত তেখেতে বহু ইণ্টাৰভিউ দি গৈছে আৰু সেই ইণ্টাৰভিউবোৰত তেখেতে ইনভেষ্টমেণ্ট আৰু ট্ৰেডিং সম্পৰ্কে বহু সুপৰামৰ্শ দি গৈছে আৰু সেই সুপৰামৰ্শক সাৰোগত কৰি আজিৰ তাৰিখত নতুন প্ৰজন্মই ট্ৰেডিং আৰু ইনভেষ্টমেণ্টৰ জগতত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। ট্ৰেডিং আৰু ইনভেষ্টমেণ্ট সম্পৰ্কে তেখেতে যি পৰামৰ্শ আগবঢ়াই গৈছিল সেই সম্পৰ্কে আজি আলোচনা কৰিব বিচৰা নাই। 2019 চনত ইকনমিক টাইমছত তেখেতৰ এটা ইণ্টাৰভিউ প্ৰকাশ হৈছিল আৰু সেই ইণ্টাৰভিউটোত তেখেতে কোৱা সেই বিশেষ কথাটোৰ আধাৰ লৈ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। তেখেতে কৈছিল, মাই ৱৰ্ষ্ট ইনভেষ্টমেণ্ট হেজ বিন মাই হেল্থ। আই উড এনকাৰেজ এভৰিবডি টু ইনভেষ্ট দ্য মষ্ট ইন ডেট। আৰু এই ইণ্টাৰভিউটো প্ৰকাশ হৈছিল ডিচেম্বৰ মাহৰ 23 তাৰিখ 2019 চন আৰু প্ৰকাশ হৈছিল ইকনমিক টাইমছত। আৰু এই বিষয়টোৰ ওপৰতে ভিত্তি কৰি আজিৰ এই ভিডিঅ'টো আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। এজন অন্যতম ধনী ব্যক্তি, তেখেতৰ যি প্ৰফেশ্যনেল লাইফ সাংঘাতিকভাৱে সফল। মৃত্যুৰ সময়ত মাত্ৰ 62 বছৰ বয়সত তেখেত আমাৰ মাজৰ পৰা চিৰবিদায় মাগিলে। মৃত্যুৰ সময়ত তেখেতে এৰি গৈছে প্ৰায় 21,000 কোটি টকাৰ সম্পত্তি। অসাধাৰণভাৱে সফল এজন ব্যক্তি। কিন্তু তেখেতে এই ইণ্টাৰভিউটোত যিটো কথা ক'লে যে তেখেতে শৰীৰৰ ওপৰত যিখিনি ইনভেষ্টমেণ্ট কৰিব লাগিছিল, হয়তো সময় বা অৰ্থ সেইখিনি তেখেতে নকৰিলে বুলি তেখেতে নিজ মুখে স্বীকাৰ কৰি গৈছে। আৰু সেইটো কাৰণে হয়তো বিভিন্ন সময়ত তেওঁ বিভিন্ন ৰোগৰ চিকাৰ হৈ অতি কম বয়সতে আমাৰ মাজৰ পৰা আঁতৰি যাবলগীয়া হ'ল। আমি মধ্যবিত্ত শ্ৰেণীৰ যিসকল মানুহ, আমি আমাৰ সমাজৰ বেছিভাগ মানুহে আমি সদায় উপাৰ্জন কৰোঁ আৰু এই উপাৰ্জনৰ এটা অংশ আমি খৰচ কৰোঁ আমাৰ দৈনন্দিন লাগতিয়াল যিকোনো বস্তু ক্ৰয় কৰাত, আমাৰ জীৱনটো সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে সেই উপাৰ্জনৰ কিছু অংশ আমি খৰচ কৰোঁ। আৰু তাৰ এটা সামান্য অংশ, বিশেষকৈ আমি মধ্যবিত্ত শ্ৰেণীৰ যিসকল লোক আছোঁ, সেই উপাৰ্জনৰ এটা সামান্য অংশ আমি ইনভেষ্ট কৰোঁ, আমি সঞ্চয় কৰোঁ, আমি ছেভিংছ কৰোঁ। কোনোবাই LIC পলিচি কৰে, কোনোবাই বেলেগ বেলেগ কোম্পানীৰ ইঞ্চুৰেঞ্চ পলিচি কিনে, কোনোবাই হয়তো পোষ্ট অফিচত RD খোলে, কোনোবাই হয়তো বেংকত ছেভিংছ কৰে, বেংক ৰেকাৰিং ডিপ'জিট খোলে। আৰু এইটো এটা খুবেই ভাল লক্ষণ। ইয়াৰ জৰিয়তে আমি আহিবলগীয়া দিনবোৰত আমাৰ ভৱিষ্যতটো আমি সুৰক্ষিত কৰি ৰাখিব বিচাৰিছোঁ। Savings, investment, all these things are very much important in life. আমি সকলোৱে জানো। কিন্তু স্বাস্থ্যৰ কাৰণে আপুনি কিমান সময় বা কিমান অৰ্থ আপুনি ইনভেষ্ট কৰে? মই মাজে সময়ে গৈ হেল্থ চেকআপ কৰাৰ কথাটো কোৱা নাই, দেট ইজ নট এন ইনভেষ্টমেণ্ট। কিন্তু ৰেগুলাৰ বেচিছত নিজৰ স্বাস্থ্যটো ভাল কৰি ৰাখিবৰ কাৰণে আপুনি আপোনাৰ জীৱনৰ কিমান 24 ঘণ্টাৰ ভিতৰত কিমান সময় দিয়ে বা আপুনি উপাৰ্জনৰ কিমান অংশ আপুনি কেৱল স্বাস্থ্যটোৰ কাৰণে আপুনি ইনভেষ্ট কৰে, বিনিয়োগ কৰে। আমাৰ সকলোৰে কাৰণে 24 ঘণ্টা। 24 ঘণ্টাৰ ভিতৰত আধা ঘণ্টা সময় শাৰীৰিক ব্যায়ামৰ কাৰণে ফিজিকেল এক্সাৰচাইজ মই কৰোঁনে? 15 মিনিট বা 20 মিনিট সময় মোৰ মানসিক স্বাস্থ্যটো বৰ্তাই ৰাখিবৰ কাৰণে 15 to 20 মিনিটছ মই মেডিটেশ্যন কৰোঁনে? এণ্ড মষ্ট ইম্পৰ্টেণ্টলি, গাড়ী এখন চলিবৰ কাৰণে যেনেকৈ পেট্ৰল বা ডিজেলৰ প্ৰয়োজন হয়, ইন দ্য ছেইম ৱে মোৰ স্বাস্থ্যটো চলিবৰ কাৰণে প্ৰপাৰ এমাউণ্টত ভিটামিন, মিনাৰেলছ, প্ৰ'টিন ইত্যাদিৰ প্ৰয়োজন হয়। সেইখিনি সঠিক মাত্ৰাত মই খাদ্যৰ পৰা পাই আছোঁনে? কাৰণ ভিটামিন, মিনাৰেলছ, প্ৰ'টিনটো মই খাদ্যৰ পৰাই পাব লাগিব। সঠিক মাত্ৰাত মোৰ এই যিটো যন্ত্ৰ, এই যন্ত্ৰটো চলাবৰ কাৰণে সঠিক মাত্ৰাত সঠিক পৰিমাণৰ পৰিপুষ্টি মই প্ৰদান কৰিছোঁনে? হয়তো আপুনি ভাবি আছে যে মইতো মাছ, মাংস, ফল মূল, শাক পাচলি সদায় খাওঁ। য়েছ মাই ডিয়াৰ ফ্ৰেণ্ডছ, আমি সদায় এইখিনি খাওঁ, আমি সদায় পেট পুৰাই আছোঁ, খুব ভালকৈ খাই আছোঁ। হয়তো কোনোবা ৰেষ্টুৰেণ্টত আপুনি গৈছে, বহুত খুব ভাল ৰেষ্টুৰেণ্টত খুব ভাল খাদ্য আপুনি খাইছে।
প্ৰতিদিন আমি এনেদৰে বহু পইচা আমি খৰচ কৰোঁ কিন্তু কথাটো হ'ল কি মই যিখিনি খাদ্য খাই আছোঁ তাত মই সঠিক পৰিপুষ্টি মই পাইছোঁ নে নাই যিখিনি পৰিপুষ্টি মোৰ স্বাস্থ্যটো বৰ্তাই ৰাখিবৰ কাৰণে অতি প্ৰয়োজন ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্চে কৈ আছে প্ৰতি কেজি ওজন অনুপাতে এজন মানুহক 1 গ্ৰাম প্ৰটিন লাগে তাৰ মানে যদি আপোনাৰ 60 কেজি ওজন তেন্তে আপোনাৰ খাদ্যৰ পৰা 60 গ্ৰাম প্ৰটিনৰ প্ৰয়োজন এটো মই কোৱা কথা নহয় দিস ইজ ৰেকমেণ্ডেড বাই আছে ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্চ তেওঁলোকে কোৱা কথা ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্চে কৈ আছে যে আমাক প্ৰতিদিনে খাদ্যৰ পৰা 13টা ভিটামিন 11টা মিনাৰেলছ লাগে 25 পৰা 30 গ্ৰাম ফাইবাৰ আমাক খাদ্যৰ পৰা প্ৰতিদিনে লাগে 700 to 800 mg ক্যালসিয়াম আমাক খাদ্যৰ পৰা লাগে এইখিনি কথা ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্চ বা WHO কৈ আছে কিন্তু আপুনি মই খোৱা খাদ্যত আমি হিমান পৰিমাণে পৰিপুষ্টি পাইছোনে কাৰণ আপুনিও জানে মইও জানো আমি খাদ্যৰ কাৰণে বজাৰখনৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হয় আৰু সেইখন বজাৰৰ পৰা মই যিখিনি বস্তু কিনি আনিছো সেইখিনি বস্তুত কিমান নিউট্ৰিশন আছে আমি সকলোৱে খুব ভালদৰে জানো গতিকে এইখিনিতে আমি চিন্তা কৰিবলগীয়া হয় যে মোৰ শৰীৰত সঠিক পৰিপুষ্টি মই প্ৰদান কৰিবৰ কাৰণে মই কি ব্যৱস্থা হাতত লৈছো ষ্টক মাৰ্কেটত শেয়াৰ কিনিছে ইনভেষ্ট কৰিছে ৰেকাৰিং ডিপোজিট খুলিছে পলিচি খুলিছে all are very much fine and okay this is very much essential but at the same time how much time and money you are investing for your health হয়তো আপুনি ভাবি আছে যে আপুনি কি কৰিব লাগিব 24 ঘণ্টাৰ 20 পৰা 24 ঘণ্টাৰ আধা ঘণ্টা সময় শাৰীৰিক ব্যায়ামৰ কাৰণে আপুনি দিব পাৰে 15 পৰা 20 মিনিট সময় আপুনি মেডিটেশন কৰিব পাৰে মানসিক স্বাস্থ্যটো বৰ্তাই ৰাখিবৰ কাৰণে আৰু এট দ্য সেম টাইম আপুনি শৰীৰত সঠিক পৰিপুষ্টি প্ৰদান কৰিবৰ কাৰণে কিছু ব্যৱস্থা আপুনি নিজৰ ফালৰ পৰা গ্ৰহণ কৰিব পাৰে কাৰণ যদি আপুনি সঠিক পৰিপুষ্টি আপুনি যদি পায় আপোনাৰ শৰীৰটোৱে যদি প্ৰপাৰ এমাউন্টত নিউট্ৰিশন পাই থাকে তেতিয়া আপোনাৰ শৰীৰৰ ইমিউন সিস্টেমটো ঠিক থাকিব ৰোগ প্ৰতিৰোধী ক্ষমতাটো যদি আমাৰ শক্তিশালী হৈ থাকে তেন্তে আমাক বিভিন্ন ৰোগে সহজে আক্ৰমণ কৰিব নোৱাৰে হেলথ ইন্সুৰেন্স যদি কৰিছে তেতিয়াহ'লে এটা খুবেই এটা সুন্দৰ এটা ৰাস্তা আপোনালোকে গ্ৰহণ কৰিছে বাট এট দ্য সেম টাইম এইটো কথা আমি মনত ৰাখিব লাগিব যে প্ৰিভেনশন ইজ বেটাৰ দেন কিউৰ গতিকে ভৱিষ্যতৰ বাবে শৰীৰটোৰ কাৰণে প্ৰয়োজনীয় যিখিনি ভিটামিন মিনাৰেলছ বা যিখিনি অন্যান্য উপাদান আমি লাগতিয়াল উপাদান পাব লাগে সেইখিনি পোৱাৰ কাৰণে যদি আমি কিছু উপাৰ্জনৰ কিছু অৰ্থ যদি আমি ব্যয় কৰোঁ তেতিয়াহ'লে আমাৰ আহিবলগীয়া দিনবোৰ সুন্দৰ হ'ব আজিৰ তাৰিখত যিসকল লোক অসুস্থ তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকে ডক্টৰৰ লগত কনচাল্ট কৰিব লাগিব কিন্তু যিসকল ব্যক্তি সুস্থ তেওঁলোকে প্ৰয়োজনীয় খাদ্যখিনি খোৱাৰ লগতে তেওঁলোকে বিভিন্ন ফুড সাপ্লিমেন্ট তেওঁলোকে শৰীৰৰ কাৰণে গ্ৰহণ কৰিব এটা কথাটো হ'ল কি বজাৰতো বহুত ফুড সাপ্লিমেন্ট আছে আপুনি প্ৰটিন খাব পাৰে ভিটামিনছ এণ্ড মিনাৰেলছ খাব পাৰে বা আপুনি ওমেগা 3 খাব পাৰে কিন্তু বিভিন্ন কোম্পানীৰ বিভিন্ন ব্ৰ্যান্ড বিভিন্ন ফুড সাপ্লিমেন্ট বজাৰত সহজ নহয় এই ক্ষেত্ৰত কিন্তু আপোনাক সহায় কৰিব পাৰে Nutrilite is the #1 dietary food supplement brand of the world. Its products are always organic. ইয়াৰ সম্পূৰ্ণ জৈৱিক পদ্ধতিৰ দ্বাৰা প্ৰস্তুত কৰা কিছুমান ফুড সাপ্লিমেন্ট এই কোম্পানীটোৱে আপোনাক প্ৰদান কৰিব পাৰে যোৱা প্ৰায় 80 বছৰ ধৰি এই কোম্পানীটোৱে বিশ্বৰ 10খন দেশৰ মানুহক বিভিন্ন ফুড সাপ্লিমেন্ট প্ৰদান কৰি আহিছে ধৰি লওক আপুনি প্ৰতিদিনে 10 পৰা 20 গ্ৰাম আপুনি প্ৰটিন সেৱন কৰে আপুনি এটা নিউট্ৰিলাইট ডেইলি বুলি এটা মাল্টিভিটামিন আছে আপুনি সেইটো গ্ৰহণ কৰিব পাৰে আপুনি ওমেগা 3 গ্ৰহণ কৰিব পাৰে আপুনি ক্যালসিয়াম বা ভিটামিন বি নাৰ্ভৰ কাৰণে আপুনি গ্ৰহণ কৰিব পাৰে এই প্ৰটিন 10 পৰা 20 গ্ৰাম প্ৰটিন আৰু লগত বাকি যি নিউট্ৰিলাইট ডেইলি মাল্টিভিটামিনছ ওমেগা 3 ক্যালসিয়াম এই যিবিলাক বস্তু আছে এইখিনি যদি আপুনি গ্ৰহণ কৰে এদিনত খুব বেছি আপোনাৰ 100 টকাৰ পৰা 80 টকাৰ পৰা 100 টকা খৰচ হয় খুব বেছি ডাঙৰ ইনভেষ্টমেন্ট নিশ্চয় নহয় আজি যদি আপুনি সপ্তাহত যদি এখন ৰেষ্টুৰেণ্টলৈ যায় আপোনাৰ পৰিয়াললৈ আপোনাৰ 1500 পৰা 2000 টকা তাতেই খৰচ হৈ যায় গতিকে প্ৰতিদিন যদি 80 পৰা 100 টকাও মোৰ উপাৰ্জনৰ 80 পৰা 100 টকা প্ৰতিদিনে যদি মই শৰীৰটোত ইনভেষ্ট কৰোঁ মই 100 টকাও নাই কোৱা যদি 50 টকাও মোৰ শৰীৰটোত মই যদি ইনভেষ্ট কৰোঁ তেতিয়াহ'লে মোৰ শৰীৰটো আহিবলগীয়া দিনবোৰত কিন্তু সুস্থ হ'ব মই এইটো কথা ক'ব বিচৰা নাই যে ফুড সাপ্লিমেন্ট গ্ৰহণ কৰিলে আপুনি কোনো বেমাৰৰ সন্মুখীন নহয় মই এইটো কথা ক'ব বিচাৰিছোঁ যদি আপুনি নিজৰ খোৱা খাদ্যৰ লগত
আপোনাৰ যিখিনি নিউট্ৰিশ্যনেল ডেফিচিয়েঞ্চি হৈ আছে তাৰ কাৰণে উৎকৃষ্ট মানদণ্ডৰ যদি নিউট্ৰেলাইটৰ এই ফুড ছাপ্লিমেণ্ট আপুনি গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে তেতিয়াহ'লে যিটো নিউট্ৰিশ্যনেল গেপ হৈছে সেই গেপটো ফিল আপ কৰাত ই সহায় কৰিব আৰু যদি নিউট্ৰিশ্যনেল গেপটো আপোনাৰ ফিল আপ হৈ থাকে বিভিন্ন বেমাৰ আজাৰৰ পৰা আপুনি মুক্ত থাকিব আৰু আপুনি এটা সুন্দৰ আৰু সুস্থ জীৱন যাপন কৰাত আপুনি এটা সুন্দৰ আৰু সুস্থ জীৱন যাপন কৰাত ই আপোনাক সহায় কৰিব পাৰে গতিকে আজিৰ মোৰ ভিডিঅ'ৰ বিষয় আছিল এইটোৱেই মই ক'ব বিচাৰিছিলোঁ যে আমি যিহেতু আমাৰ উপাৰ্জনৰ কিছু অংশ আমি ছেভিংছ কৰোঁ আমি ইনভেষ্ট কৰোঁ আমাৰ ভৱিষ্যতটো সুৰক্ষাৰ কাৰণে ইন দ্য ছেইম ৱে আমি আমাৰ খুব এটা কম অংশ আমি শৰীৰটোৰ কাৰণে ফুড ছাপ্লিমেণ্টৰ জৰিয়তে আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে নিউট্ৰিশ্যনেল গেপখিনি ফিল আপ কৰিবৰ কাৰণে আমি আমাৰ উপাৰ্জনৰ এটা সামান্য অংশ আমি ইনভেষ্ট কৰাটো আমাৰ শৰীৰটোৰ কাৰণে ইনভেষ্ট কৰাটো সকলোৰে কাৰণে আজিৰ তাৰিখত এটা প্ৰয়োজনীয় বিষয় হৈ পৰিছে গতিকে আজিৰ ভিডিঅ'টো মই এইখিনিতে শেষ কৰিছোঁ যদি মোৰ এই ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে দ্য চেঞ্জ নামৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ